Hi everyone, Navanita's kitchen লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ সন্মুখলৈ মই এটা ৰেচিপি লৈ আহিছো, মাছৰ ৰেচিপি, খুবে সোৱাদ লগা। এইটো হল কেঁচা আম দি পুঠি মাছৰ ঝোল। ইয়াতে মই এটা স্পেশাল মছলা ইউজ কৰিছো, যেটো মই আপোনালোকক পিছত কম। এয়া তাৰ বাবে মই পুঠি মাছ লৈছো 300 গ্ৰাম। সুন্দৰকৈ ধুই এখন প্লেটত লৈ লৈছো আৰু এটা মিডিয়াম সাইজৰ কেঁচা আম দীঘলকৈ কাটি লৈছো, এটা মিডিয়াম সাইজৰ পিয়াজ কাটি লৈছো আৰু কেঁচা জলকীয়া দুটা, জিৰা গুৰি, এয়া হালধি, এয়া কাশ্মীৰী মিৰ্চ পাউডাৰ আৰু এয়া নিমখ। আৰু ৰেচিপিটো বনাম মিঠাতেলেৰে। প্ৰথমতে মাছখিনি মেৰিনেট কৰি ল'ব লাগিব। তাৰ বাবে নিমখ আৰু হালধি প্ৰয়োজন অনুসাৰে দি দিব। লগতে দিব 1 চামুচ মিঠাতেল। এতিয়া খুব সুন্দৰকৈ মাছখিনি সানি ল'ব। মাছখিনি ভালকৈ সনাৰ পাছত আধা ঘণ্টাৰ বাবে ৰেষ্ট কৰিবলৈ দিব। এতিয়া ফ্ৰাই পেন এখন গৰম কৰি তাতে মিঠাতেল দি দিব। মিঠাতেলখিনি সম্পূৰ্ণ গৰম হোৱাৰ পাছত মাছখিনি দি দিব এটা এটাকৈ। মাছখিনি কিন্তু লগে লগে উল্টা কৰি দিব নালাগে, অকণমান সময় এটা সাইড ফ্ৰাই হোৱাৰ পাছত উল্টা কৰি দিব। এয়া মাছখিনি উল্টা কৰি দিয়া হ'ল। এতিয়া ঢাকনা দি 2 মিনিটৰ বাবে মাছখিনি ফ্ৰাই হ'বলৈ দিব। মাছখিনি প্ৰায় হৈ গৈছে ফ্ৰাই কৰা, আৰু অকণমান সময় ফ্ৰাই কৰিলেই সুন্দৰ মাছ ফ্ৰাই হৈ যাব। এইখিনি ষ্টাৰ্টাৰ হিচাপেও খাব পাৰি, খুবেই ভাল লাগে। মাছখিনি এনেদৰেই ভাজিব আপোনালোকে, খুবেই দেখাত ধুনীয়া হৈছে। এতিয়া এটা বাউলত মাছখিনি উঠাই ল'ব। এতিয়া ফ্ৰাই পেনত থাকি যোৱা তেলখিনিতে পিঁয়াজখিনি দি ভাজি ল'ব অকণমান সময়। এতিয়া ইয়াতে কেঁচা জলকীয়া দুটা দি দিব, আপোনালোকে নিজৰ প্ৰয়োজন অনুসাৰে কম বেছি দিব পাৰে। এতিয়া ইয়াতে নিমখ, হালধি আৰু 1 চামুচ জিৰা পাউডাৰ আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ আধা চামুচ দি লৰাই দিব। এতিয়া ইয়াতে কেঁচা আম দি আৰু অলপ সময় লৰাই তাতে অলপমান পানী দি দিব, মানে 4 ভাগৰ 1 ভাগ এটা কাপৰ। এতিয়া এইখিনি ঢাকনাখন দি 2 মিনিটৰ বাবে মছলাখিনি ফ্ৰাই হ'বলৈ দিব। এয়া ঢাকনাখন অতৰালো, তেল বিৰিঙি ওলাইছে। ইয়াতে 1 কাপ পানী দি উতলিবলৈ দিব। এতিয়া ইয়াতে মাছখিনি দি দিব। মাছখিনি দিয়াৰ পাছত আৰু খুব বেছি সময় নালাগে মাছৰ ঝোল হ'বৰ কাৰণে, কিন্তু এইটো অকণমান পানী কম হ'ল, সেইকাৰণে আৰু 1 কাপ পানী দি দিব। এয়া কাভাৰখন দি 2-3 মিনিটৰ বাবে উতলিবলৈ দিব। মাছৰ ঝোল প্ৰায় ৰেডি হৈ গৈছে। এতিয়া ইয়াতে মই উল্লেখ কৰা স্পেচিয়েল মছলাটো দিব লাগিব। এইটো হ'ল ৰাধুনি, 1 চামুচ ৰাধুনি পটাত বাটি এইটো পানীৰ লগত মিক্স কৰি এইটো মিলাই দিব। ৰাধুনি দিয়াৰ পাছত খুব বেছি সময় উতলাব নালাগে। গেছ অফ কৰি এতিয়া ঢাকনাখন দি 1 মিনিটৰ বাবে ৰাখি দিব। আৰু এতিয়া আমাৰ টেষ্টি মাছৰ ঝোল ছাৰ্ভ কৰিব পৰা হৈ গ'ল। এয়া খুবেই সুন্দৰ হৈছে দেখাত, আৰু খাবলৈও সঁচাই খুব ভাল হয়। আপোনালোকেও এনেদৰে বনাই খাবচোন, খুব ভাল লাগিব। আৰু অকণমান ফ্ৰেছ ধনিয়া পাত দি সজাই দিব, দেখাত ভাল লাগিব। ইয়াতে মই এটা অনুৰোধ কৰিছোঁ আপোনালোকলৈ যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ৰেচিপিবোৰ আপোনালোকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই দিয়া ৰেচিপিৰ প্ৰত্যেকটো নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। ধন্যবাদ।